ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ব্লগ কমল দাস। তো আমি আজি যাম একচালিয়া পাহাৰত, তাৰে আমি আপোনাক সৌন্দৰ্যবিলাক দেখাম। গাটা ধুই ল'লোঁ, এতিয়া বাপ্পা ঐ বৈদ্য কি ঠাণ্ডা গাটা ধুই ল'লোঁ। এতিয়া আজি এইখন পালচাৰ T20 মানে চাইকেল আৰু এইখনেৰে আমি একচালিয়া পাহাৰত যাম। ইতিমধ্যে পাই গেলোঁ আমাৰ একচালিয়া পাহাৰ। এইটো আপোনাৰ মন্দিৰ, এইখন আমাৰ বহা আসন মানে এইটো ঘৰ। তো আমি বলক আমি পাহাৰৰ ওপৰত উঠি, তাতে মোৰ মন্দিৰটো আছে। আমি যাম ওপৰলৈ, য'ত একচালিয়া মন্দিৰ আছে, তাতে আমি যাম। বৈদ্য গৰম ৰে ৰাস্তা ঐ। পৰা মোটামুটি 100 মিটাৰমান দূৰত আছে। 100 মিটাৰ পিছত আমি পাম তোৰ একচালিয়া পাহাৰ মন্দিৰটো। জান একে ছুটি যায়। তলৰ পিনে চোৱা কিমান কিবাহত আহি পাইছোঁ আমি ওপৰলৈকে। এতিয়া আমি গৈ আছোঁ আৰু অলপমান দূৰত আমি পাম মন্দিৰটো, যোনটো আপোনাক কৈছোঁ একচালিয়া মন্দিৰ বুলি। কাটি আছে, আপুনি দেখা পাইছে এইবিলাক খালীবিলাক মানে চাফা চুফা কৰি আছে। মন্দিৰৰ কাম চলি আছে। আমাৰ বহাগ মাহত এইটো তোৰ পূজা হয় 7 বিহুৰ দিনা, তাৰ কাৰণে তোৰ এইবিলাক কাম আৰম্ভ কৰি আছে। তো লেটছ গো। তো দেখিছে আহি পালোঁ আর Bye.
এইটো একচালিয়া বুলি কোৱা হয়, একচালিয়া পাহাৰ বুলি কোৱা হয়। এইটো চাইছে, এইটো একচালৰ দৰে, চালিখন একচালৰ দৰে। ইয়াত বোলে যি মানে তাকে বোলে ফুলে ভগৱানৰ পাছত। এই মন্দিৰটোত যিকোনো মানিলে মনৰ আশা পূৰণ কৰি দিয়ে ভগৱানে।